তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজিৰ এইটো ভিডিঅ'ত ক'ম যে আপুনি কেনেকৈ আপোনাৰ মোবাইলতে আপোনাৰ লেণ্ড ৰেকৰ্ড অৰ্থাৎ মাটিৰ যি জবানবন্দী কপি আছে সেয়া ডাউনলোড কৰিব পাৰিব। লগতে সেইটোও ক'ম যে কেনেকৈ আপুনি আপোনাৰ মোবাইলতে আপোনাৰ যি মাটিৰ পাট্টা আছে সেয়া ডাউনলোড কৰিব। তো এই সকলোবোৰ জানিবলৈ আপুনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। আৰু এইসমূহ কাম কৰাৰ বাবে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি তাত revenue.assam.nic.in লিখি সাৰ্চ কৰি দিব। আৰু সাৰ্চ কৰি দিয়াৰ পিছত ই আপোনাক এনেকুৱা এটা ইণ্টাৰফেচলৈ লৈ আহিব। ইয়াৰ প্ৰথম লিংকটোত যে দেখা পাইছে সেই প্ৰথম লিংকটোত ক্লিক কৰিব আৰু প্ৰথম লিংকটোত ক্লিক কৰাৰ লগে লগে ই আপোনাক এনেকুৱা এটা ইণ্টাৰফেচলৈ লৈ আহিব। ইয়াত আপুনি ডেস্কটপ সাইড কৰি দিব যদি মোবাইলত কৰি আছে। ইয়াৰ পিছত অলপমান স্ক্ৰল ডাউন কৰিব। তো ইয়াত দেখা পাইছে যে লেণ্ড ৰেকৰ্ড বুলি আছে, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক ইয়াত প্ৰচিড বুলি দেখাব আৰু প্ৰচিডত ক্লিক কৰি দিব। আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে ই আপোনাক এনেকুৱা এটা ইণ্টাৰফেচলৈ লৈ আহিব য'ত আপোনাৰ জিলা অৰ্থাৎ আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিবলৈ কোৱা হৈছে। আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট ইয়াত চিলেক্ট কৰি ল'ব। আপোনাৰ নিজৰ যি ডিষ্ট্ৰিক্ট হয় সেইটো, মোৰ যিহেতু শোণিতপুৰ হয় সেইকাৰণে মই শোণিতপুৰ দিছোঁ। ইয়াৰ পিছত আপোনাক এনেকুৱা আহিব, ইয়াত চাৰ্কল আপোনাৰ চিলেক্ট কৰিবলৈ কোৱা হ'ব আৰু আপুনি আপোনাৰ যি চাৰ্কল অফিচ হয় সেইটো চিলেক্ট কৰিব। আৰু তাৰপিছত আপোনাক এনেকৈ গাঁও চিলেক্ট কৰিবলৈ কোৱা হ'ব, অৰ্থাৎ যি গাঁৱত আপোনাৰ মাটি আছে সেই গাঁওটোহে আপুনি ইয়াত চিলেক্ট কৰিব। তো ইয়াত বহুতকেইটা গাঁও আছে, আপুনি যদি বিচাৰি নাপায় তেনেহ'লে ইয়াত চাব এটা কীবৰ্ড দিয়া আছে আৰু সেই কীবৰ্ডত আপোনাৰ গাঁৱৰ প্ৰথম আখৰটো ইয়াত টেপ কৰিব আৰু তেনেহ'লে আপোনাৰ গাঁৱৰ নামটো ইয়াত অতি সহজে পাই যাব। তেতিয়া মই মোৰ গাঁৱৰ নামটো চিলেক্ট কৰি দিছোঁ আৰু তাৰপিছত এনেকুৱাকৈ আহিব আৰু ইয়াত আপোনাৰ এটা কেপচাৰ কোড দিয়া থাকিব আৰু আপুনি ইয়াত আপোনাৰ মাটিৰ যি দাগ নম্বৰ আছে সেয়া দিব লাগিব। আৰু মই এতিয়া মোৰ যি কেপচাৰ কোড আছিলে সেই কেপচাৰ কোডটো ইয়াত বহাই দিছোঁ আৰু মোৰ এতিয়া কেপচাৰ কোড বহাই দিয়া হৈ গৈছে। আৰু ইয়াৰ পিছত আপুনি ইয়াত আপোনাৰ দাগ নম্বৰ বহাই দিব। প্ৰত্যেক মাটিৰ এটা দাগ নম্বৰ থাকে, আপুনি সেই দাগ নম্বৰটো ইয়াত বহাই দিব আৰু তাত দাগ নম্বৰটো বহাই দিয়া হোৱাৰ পিছত চাৰ্চ বুলি লিখা আছে তাত ক্লিক কৰি দিব আৰু তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক এনেকুৱা এটা ইণ্টাৰফেচ দেখাব। আৰু এতিয়া দেখিছে তাত দাগ নম্বৰ বুলি লিখা আছে আৰু তাত আপুনি টিক মাৰ্ক দি দিব আৰু ইয়াত টিক মাৰ্ক দি তাত দেখিছে চি জবানবন্দী বুলি আছে তাত ক্লিক কৰি দিব। আৰু এইখিনি ক্লিক কৰাৰ লগে লগে আপোনাক আপোনাৰ যি জবানবন্দী কপি আছে তালৈকে লৈ যাব। ইয়াত আপুনি আপোনাৰ জিলা, চক্ৰ, গাঁও সকলো দেখা পাব। আপোনাৰ পাট্টা নম্বৰ, আপোনাৰ দাগ নম্বৰ, পাট্টাদাৰীৰ নাম, পাট্টাদাৰীৰ পিতৃৰ নাম, এনেকৈ সকলো মন্তব্য দেখা পাব। তো আপুনি এনেকৈ আপোনাৰ নিজৰ লেণ্ড ৰেকৰ্ডটো চাব পাৰে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই ৰাখিব। তেনেহ'লে মই আপলোড কৰা সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি সকলোতকৈ আগত পাই থাকিব। আৰু আপুনি কেনেকৈ আপোনাৰ নিজৰ পাট্টাটো ডাউনলোড কৰিব পাৰিব সেই বিষয়ে মই পৰৱৰ্তী ভিডিঅ'ত বিস্তাৰিতভাৱে আলোচনা কৰিম।